নমস্কাৰ। মই ক'লোঁ যে ঘৰৰ দুৱাৰমুখখন আপুনি অকণমান পৰিষ্কাৰ কৰক, তাত ভালকৈ সজাই পৰাই তোলক। এতিয়া আপোনাৰ মনলৈ চিন্তা আহিল, মোৰ ঘৰৰ দুৱাৰমুখখনটো পশ্চিম ফালে হ'ল, কাৰোবাৰ ঘৰৰ দুৱাৰমুখখন উত্তৰ ফালে হ'ল, কাৰোবাৰ দক্ষিণৰ ফালে হ'ল, কাৰোবাৰ পূৰ্বৰ ফালে হ'ল। এতিয়া এইটো শুভ নে অশুভ, এইটো ভাল কথা হ'ল নে বেয়া কথা হ'ল, মোৰ ঘৰলৈতো এনেকুৱা বেয়া কথাবোৰ আহিব, চব কথা পাহৰক। মোৰ আগৰ ভিডিঅ'ত মই কৈছোঁ যে মা লক্ষ্মী এই গোলাৰ্ধৰ যিকোনো দিশেৰে আপোনাৰ ঘৰত প্ৰৱেশ কৰিব পাৰে বা কৰিব। গতিকে সেইবোৰ দুশ্চিন্তা মনৰ পৰা আঁতৰাক। মই পিছত ক'ম যে কোনখন দুৱাৰে হ'লে ভাল হয়, কোনখন দুৱাৰে হ'লে অকণমান দিগদাৰ হৈছে। মই পিছৰ ভিডিঅ'বোৰত এই কথাবোৰ ক'ম। সকলো বেমাৰৰেতো এটা ঔষধ আছে না। যদি আপোনাৰ কিবা এটা দুখ ৰৈছে তাৰ উপায়ো আছে। সেইবোৰ মই পিছৰ ভিডিঅ'বোৰত ক'ম। এতিয়া মুঠতে আপুনি আপোনাৰ ঘৰৰ দুৱাৰমুখখন চফা কৰক। মই বাৰে বাৰে এই কথাটো কওঁ যে ঘৰৰ দুৱাৰমুখখন বাৰে বাৰে মোৰ প্ৰত্যেকটো ভিডিঅ'তে কৈছোঁ যে কিয় কৈছোঁ যে ঘৰৰ দুৱাৰমুখখন বহুত পবিত্ৰ হয়। আৰু আপুনি ধনী মানুহ যদি হ'ব খোজে তেতিয়া আপোনাৰ ঘৰৰ দুৱাৰমুখখন আপুনি চফা কৰিবই লাগিব, অন্যথা ধনী হোৱাৰ সপোনটো আজিয়েই বাদ দিয়ক।